নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। ডিজিটেল আসাম 3.0 আজি আমি কথা পাতিম দুটা গুৰুত্বপূৰ্ণ আঁচনিৰ ওপৰত। আপোনালোকে প্ৰায় মোৰ ভিডিঅ'সমূহ চাই, কিন্তু বহুতে ভিডিঅ'সমূহ লাইক নকৰে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকে চৰকাৰী আঁচনিৰ ভিডিঅ' অতি সোনকালে পাব। আপোনালোকে যদি অৰুণোদয় আঁচনি আৰু PM কিষাণ আঁচনি বৰ্তমান সকলোৱে অৱগত যে PM কিষাণৰ আঁচনিৰ পৰা 35 লাখ মানুহৰ নাম বাতিল কৰা হৈছে আৰু এই বাতিল তালিকাত আপোনাৰ নামটো আছে নেকি আপুনি কেনেদৰে চাব পাৰিব আৰু 21 নম্বৰ পইচাটো আপোনালোকে কেতিয়া পাব তাৰ বিষয়ে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চোৱাৰ আগত আপোনালোকে এই ভিডিঅ'ত এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব যে সকলোতকৈ আগত আপোনালোকে ভিডিঅ'বোৰ চাব পাৰে। প্ৰথমতে আমি কথা পাতিম PM কিষাণৰ আঁচনিটোৰ বিষয়ে। আঁচনিটোৰ 21 নম্বৰ পইচাটো 4খন ষ্টেটত অলৰেডি দিয়া হৈছে। এতিয়া প্ৰশ্নটো হৈছে যে আপোনালোকে কেতিয়া পাব। PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আপুনি প্ৰথমতে যাই চেক কৰিব আপোনাৰ নামটো বাতিল হৈছে নেকি। তাৰ বাবে আপুনি অফিচিয়েল ৱেবছাইটটোত যাই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়াৰ পিছত কাষতে এটা কেপচা বুলি থাকিব, এই কেপচাটো ফিল কৰিব লাগিব। কেপচাটো ফিল কৰাৰ পিছত আপোনাৰ ৱেবছাইটটো নেক্সট পেজ এটা খোল খাব। সেই নেক্সট পেজটোত আপোনালোকে চাব তাত এক্টিভ ষ্টেটাছটো আহিছে নে নাই আৰু প্ৰতিটো বক্সত গ্ৰীণ কালাৰৰ টিকটো আছে নে নাই। যদি আছে তেন্তে নিশ্চয় আপোনালোকে পইচাটো পাব যেতিয়া চৰকাৰে দিয়া হ'ব। আৰু এতিয়া আনুমানিকভাৱে যিহেতু বিহাৰত ইলেকশ্যন হৈ আছে, বিহাৰত ইলেকশ্যনৰ পিছত হয়তো পইচাটো দিয়া হ'ব, কিন্তু নিউজত দিয়া মতে বিহাৰৰ ইলেকশ্যনটো আগত এই পইচাবোৰ দিয়া হ'ব। কিন্তু চাবলৈ গ'লে এই কথাটো অলপ অসত্য যে যেতিয়া ইলেকশ্যন বা আন কিছু কাৰ্য হয় তেতিয়া গভৰ্ণমেণ্টৰ পৰা আঁচনি দিবলগীয়া পইচাবোৰ বা গভৰ্ণমেণ্টৰ কামবোৰ স্থগিত কৰি দিয়া হয়। আৰু মই নাভাবোঁ যে বিহাৰৰ ইলেকশ্যন হৈ থকা সময়ত আপোনালোকে PM কিষাণৰ পইচাটো পাব। হয়তো আপোনালোকে নৱেম্বৰ ইয়া ডিচেম্বৰৰ সময়ছোৱাত পাব। আৰু যিসকল লোকে অফিচিয়েল ৱেবছাইটটোত যায় নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচাৰি পোৱা নাই, আপুনি ভয় নকৰিব। ৱেবছাইটটো সেই পেজটোতে আপুনি চাব যে ৰেজিষ্ট্ৰেশ্যন মাই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি সেই বক্সটোত ক্লিক কৰিব, তেতিয়া আপুনি গম পাই যাব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো কি। 21 নম্বৰত যিটো পইচা মানে ইনষ্টলমেণ্ট, সেইটো আপুনি ডিচেম্বৰ বা আপুনি নৱেম্বৰৰ ভিতৰত পাই যাব। এতিয়া আমি ভিডিঅ'টোত ছেকেণ্ড পাৰ্টটোলৈ আহিছোঁ। ছেকেণ্ড পাৰ্টটো হৈছে অৰুণোদয়ৰ বিষয়ে। যিসকল লোকে অৰুণোদয় এপ্লাই কৰিম বুলি থাকি গ'ল, সেইসকল লোকে টেনশ্যন কৰিব নালাগে। কিন্তু এইবাৰ নটিচটো অহাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব, যিহেতু আপোনাৰ অলৰেডি এবাৰ মিছ হৈ গ'ল। আৰু কিবা যদি ডকুমেণ্টছ এতিয়ালৈকে বনোৱা হোৱা নাই, আপোনালোকে জল্দি কৰি বনাই ল'ব। আনঅফিচিয়েল খবৰৰ মতে যে নৱেম্বৰ মাহত চাগে আপোনালোকৰ অৰুণোদয় এপ্লাই কৰা ডেটটো আহিব। এইটো বৰ্তমানলৈকে অফিচিয়েল নহয়, কিন্তু এইটো আমি ইনচ'ৰ্চৰ পৰা গম পাইছোঁ। নৱেম্বৰ মাহত চাগে আকৌ এপ্লাই নৱেম্বৰ মাহত আকৌ এপ্লাই কৰিব পাৰিব। এতিয়া বহুতে কয় যে অৰুণোদয়ত পইচাটো কেলৈ আমি নাপালোঁ। এতিয়া বহুতে নামটো এপ্লাই কৰিছিলে কিন্তু অৰুণোদয়ৰ পইচাটো নাপালে। তাৰ বিষয়ে আজি আমি কথা পাতিম যে আপোনাৰ যদি বেংকৰ কিবা এটা খেলি মেলি হৈ আছে, যে যিটো KYCটো যদি আপোনাৰ আপডেট হৈ থকা নাই, তেন্তে যদি আপুনি পইচাটো পাইছে তেন্তে আপোনাক শ্ব' নকৰে, আৰু আপুনি যদি পাইছে মেছেজ নাহে আৰু পইচাটো আপুনি ওলাবও নোৱাৰে। যদি আপুনি বেংকলৈ যায় খবৰ কৰে আৰু যিটো KYC আছে সেইটো আপডেট কৰে, তেন্তে চাগে যদি আপোনাৰ পইচাটো সোমাইছে আপুনি গম পাব। ইয়াৰ বাবে আপুনি বেংকত যাই খবৰ এটা ল'ব। সাধাৰণতে বেংকৰ মেনেজাৰক লগ ধৰিব, নাইবা বেংকৰ ষ্টাফক সুধিলে আপুনি গম পাই যাব। আৰু যদিহে কাৰোবাৰ যদি কিবা ডকুমেণ্টছত ডুপ্লিকেচি আছে, তেন্তে আপোনালোকে পইচাটো নাপায়। আৰু যদি চব ঠিকে থাকি আপোনালোকে পইচাটো পোৱা নাই, তেন্তে আপোনাৰ KYC প্ৰব্লেম নাইবা আপোনাৰ বেংকৰ প্ৰব্লেমৰ বাবে পইচাটো যদি আহিছে আপুনি গম পোৱা নাই। আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ছাবস্ক্ৰাইব অকণ কৰি দিলে মই ভিডিঅ' বনোৱাৰ উৎসাহ পাম আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ সকলোতকৈ আগত চাব পাৰিব। আৰু ভিডিঅ'ত এটা লাইক কৰি দিব। আৰু আপোনালোকে যদি কিবা বুজি পোৱা নাই মোক তেতিয়াহ'লে কমেণ্ট কৰি ক'ব, মই তেতিয়া ভিডিঅ'বোৰ আৰু ইজি ৱেত এক্সপ্লেইন কৰি পেলাই মই ট্ৰাই কৰিম। আৰু আপোনালোকে মোৰ চেনেলটোত দেখিছে প্ৰায় লোকে ভিডিঅ'বোৰ চাই, কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰত যিহেতু বহুত কম লাইক আহিছে, আপোনালোকে লাইক কৰি দিব, তেতিয়া মোৰ ভিডিঅ'ত আৰু বেছি ভাল ভিউজ আহিব। আৰু এই ভিউজ অহাৰ পিছত মই ভাল কোৱালিটি দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।